হেল্ল' ভিউৱাৰ্ছ, আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। এইটো আপোনালোকৰ কাৰণে নতুন ভিডিঅ' নহ'বও পাৰে, কিন্তু মই আজি ৰাতিপুৱাই সুকন্যাবাৰ ভিডিঅ'টো পাই পেলাই কৰোঁ বুলি ভাবিলোঁ আৰু এই কামটো। আজি কি হ'ল, ৰাতিপুৱা গপচে মোবাইলটো চাই থাকোঁতে সুকন্যাবাৰ ভিডিঅ' এটা পাই গ'লোঁ আৰু তাতেই ৰেমেডিটো দেখুৱালে। যিসকলে ভাল পায় তেওঁলোকে এইখিনি কৰিব পাৰিব আৰু মই নিজেই এইটো প্ৰতিফল পাইছোঁ, সেইটো কাৰণে আপোনালোকৰ মাজলৈ দাঙি ধৰিছোঁ। চাই থাককচোন কি কৰিছোঁ। আচলতে যিসকলৰ এই হাতত দাগ হৈ যায়, ছানবাৰ্ণ হৈছে, আৰু যিসকলে চাকৰিৰ সূত্ৰে প্ৰায় অহা যোৱা বাইক স্কুটি চলাই থাকে, তেখেতসকলক কৈছোঁ। তেখেতসকলে এইটো কৰিবলৈ হ'লে নিজৰ স্কিনটো বহুত ধুনীয়া হ'ব, চাফা দেখিব। যিহেতু বহুত চাফা কৰি পেলাই এইকেইটা বস্তু যদি আপোনালোকে ঘৰতে যিদিনাখন সময় পাই লগায়, ফাৰ্ষ্ট অকণমান কেঁচা গাখীৰ, বা যদি কেঁচা গাখীৰ নাথাকে, গৰুৰ গাখীৰ যদি নাথাকে, তেনেহ'লে আপোনালোকে এভৰিডে গাখীৰটো ল'ব পাৰিব। এভৰিডে গাখীৰ অকণমান গুলি ল'ব, 1 চামুচ 2 চামুচমান গুলি ল'ব। তাৰপাছতে কফি পাউডাৰটো মই দেখুৱাইছোঁৱে, কফি পাউডাৰ আপোনালোকে 1 চামুচ ল'ব। তাৰপাছতে কলগেটটো তেনেকৈ 1 চামুচ কি আৰু 1 চামুচৰ জোখত ল'ব পেষ্টটো। আৰু এইটো কি বুলি কয়, বেকিং পাউডাৰো তেনেকৈ 1 চামুচ ল'ব। আৰু যদি আপোনালোকে পাৰে তেনেহ'লে অকণমান মৌ ল'ব, 1 চামুচ মৌ ল'ব, আৰু অকণমান আটা গুড়িও লৈ ল'ব। আটা গুড়িটো লগাই দিলে স্কিন আটা গুড়িটো মিক্স কৰি দিলে স্কিনটো বহুত ধুনীয়া এটা গ্ল' আহে। এইটো সুকন্যাবাই দেখুওৱা নাছিলে, যদিও মোৰ মায়ে কৈছিলে এইষাৰ কথা। সেইটো কাৰণে মই আচলতে আৰু সুকন্যাবাৰ ভিডিঅ'টো চোৱাৰ আগতেও মোৰ মায়ে বহুত দিনৰ আগৰ পৰাই ক'ত জানো দেখিলে ক'ব নোৱাৰোঁ, ফেচবুকতে পাইছিলে নে ইউটিউবতে চাই পেলাই তেওঁ নিজৰ স্কিনখনো বহুত কেয়াৰ লৈ থাকে আচলতে। সেইটো কাৰণে মোক কৈছিলে যে তই এইটো কৰি চাবিচোন, তোৰ এইবিলাক দাগ চাগবিলাক নাইকিয়া হ'ব। কিন্তু আজি ৰাতিপুৱাই মই যেতিয়া সুকন্যাবাৰ এই ভিডিঅ'টো দেখিলোঁ, তেতিয়াৰ পৰাই মোক কিনো হ'ল জানো কৰিবলৈ মন গ'ল। দোকানখন চাফা কৰিলোঁ, আৰু চাফা কৰি এটা কথাই আজি ভাবিলোঁ যে আজি মই এইটো কৰিমেই। তাৰপাছতে এইখিনি মিক্স কৰি ল'লোঁ, মিক্স কৰি পেলাই অলপমান আটাও মিক্স কৰি ল'লোঁ। তেনেকৈ মিক্স কৰি পেলাই হাতকেইটাত লগালোঁ, আৰু হাতকেইটাত লগোৱাৰ পাছত মই সেয়া বেকিং পাউডাৰো লৈছোঁ। হাতকেইটাত লগোৱাৰ পাছত যিখিনি ভৰি মোৰ ক'লা ক'লা নিচিনা হৈ আছিলে, তেনেকুৱা সেই ভৰিকেইটাতো লগাই দিলোঁ। আৰু আপোনালোকৰ হাতৰ যিটো কিলাকতি বুলি কয়, সেইখিনিতো কিছুমানৰ বহুত ক'লা ক'লা হৈ থাকে, তেওঁলোকে লগাই চাবচোন, বহুত প্ৰতিফল পাব। তাতো লগাব পাৰিব, আৰু তাতো লগাব পাৰিব। আৰু এই কাঁহখলিৰ তলচোৱাটো আপোনালোকে লগাব পাৰিব। কাঁহখলিৰ তলতো বহুতৰে ক'লা পৰি যায়, ঘামি ঘামিয়ে আচলতে সেই তেনেকুৱা হয়। তেনেকুৱা ধৰণৰ জেগাটো আপোনালোকে লগাই পেলাই চাবচোন, আপোনালোকে নিজেও ট্ৰাই কৰি চাব। মই কিন্তু বহুত ভাল পালোঁ আজি এই বস্তুটো লগাই পেলাই। মই স্কিনটো বহুত চাফা দেখিলোঁ, আৰু মই কেনেকৈ লগালোঁ, কি কৰিলোঁ আপোনালোকক দেখুৱাই আছোঁ, চাব দেই। এইকেইটা ভৰি ফাৰ্ষ্টতে দেখুৱাই লৈছোঁ নলগোৱাৰ আগত, আৰু এতিয়া মই লগোৱাৰ আগতে ফাৰ্ষ্ট মোৰ ভৰিকেইটাৰ কেনেকুৱা হৈ আছে সেইটো দেখুৱাই লৈছোঁ। তাৰপিছত লাষ্টত কেনেকুৱা হয় সেইটো চাই থাকিব দেই। এয়া চাওকচোন কেনেকুৱা হৈ আছে এতিয়া ফাৰ্ষ্ট ভৰিকেইটা, তাৰপাছতে এতিয়া লগাম, চাই থাকিব লগোৱাৰ পাছত। তাৰপাছতে ভৰিকেইটা লগোৱাৰ পাছতে হাততো লগালোঁ এয়া, আৰু হাতকেইটাতো লগাই পেলাই ভৰিকেইটাত সেয়া লগাইছোঁ, আপোনালোকে দেখিছেই নহয়। ভৰিকেইটাত লগাই পেলাই অলপ দেৰি ৰাখি দিলোঁ, শুকাবলৈ দিলোঁ।
শুকাই যোৱাৰ পাছতে পানী দি মানে হাতেৰে আচলতে ঘঁহি ঘঁহি ধুলে মানে বহুত টাইম লাগিব। সেইটো কাৰণে মই কি কৰিলোঁ, যিখিনি মই পানী আনিছিলোঁ সেই পানীখিনিয়ে পূৰা ধুনীয়াকৈ মুচি দিলোঁ। তেতিয়া একদম সঁচাকৈ ইমান ধুনীয়া চিকচিকীয়া হৈ যাব চাবচোন দেই। মানে দেখিলেই ভাল লাগি যায়। ভৰিৰ স্কিনটোৰ পৰা ধৰি লৈ হাতৰ স্কিনটো মানে ৰংটোৱে সলনি হৈ যায়। প্ৰথম যিটো ৰং আছিলে তাতোতকৈ বহুত ধুনীয়া এটা গ্ল' আহি গৈছে। সেইটো কাৰণে কৈছোঁ, বহুত ধুনীয়া এটা গ্ল' আহিছে। আৰু সঁচাই ক'ব লাগিব, এইটো ৰেমেডি আপোনালোকেও কৰি চাবচোন। ঘৰত যিকণ সময়ত থাকে, এনেই থকা সময়কণতে এইটো কৰি চাব, বহুত ভাল পাব। আচলতে এইটো কৰি চালে সঁচাকৈ দেখিছেনে ইমান ধুনীয়া চাফা, মানে এনেওতো লেতেৰা নহয়, হ'লেওতো মানে যিটো এটা ৰ'দৰ মানে এইটো কি বুলি কয়, ৰ'দৰ যিটো ছানবাৰ্ণ বুলি কয়, মানে এটা দাগৰ নিচিনা হৈ যায়, সেইবিলাক মানে নাইকিয়া হৈ যায় আৰু বহুত সঁচাকৈ চাফা হৈ গৈছে। যি কি নহওক, এয়া মই আজি কৰি বহুত ভাল পালোঁ। এয়া ফাইনেল লুকটো দেখুৱাই দিছোঁ। গা ধুই আহি মই মানে ভৰিকেইটা বহুত ধুনীয়া চাফা হৈ গ'ল মোৰ, আৰু লগতে হাতকেইখনো চাফা হ'ল। আপোনালোকেও কৰি চাব ঘৰতে, আৰু মোক প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইবো কৰি দিব। যিসকলে মোক ভাল পায়, মোৰ ভিডিঅ' চাই ভাল পায়, তেখেতসকলক কৈছোঁ প্লিজ 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 ছাবস্ক্ৰাইব আৰু লাইক, কমেণ্ট গোটেইকেইটা কৰিব দেই। ঠিক আছে, একদম প্ৰথমৰ পৰা চাব, একো স্ক্ৰিপ্ট নকৰাকৈ খালী। মানে ফাইনেল লুকটো দেখুৱাইছোঁ। ফাইনেল লুক মানে কি, ভালকৈ গাটো ধুবগৈ লাগিব। ইয়াতে এতিয়া হেৰি কৰি দিছোঁ, অলপমান মই নিজে মুচি চালোঁ। বহুত ধুনীয়া সঁচাকৈ, ইমান চাফা হৈ গৈছে। একদম বহুত ধুনীয়া লুক পাইছোঁ মই। ঘঁহি মুচিবিলাক আছে বহুত সৰু চাইছোঁ, বহুত ধুনীয়া ভৰিকেইটাও লিখাম দেই, ভৰিকেইটা এখালি থ'ম আৰু একদম বগা হৈ গ'ল। মই মানে স্কুটি চলাই থাকোঁতে দিলে কাৰণ মই বহুত চাফা দেখিছোঁ। এইডোখৰ পৰা চাওক, এইডোখৰ কেনেকুৱা আৰু মানে ব্লাউজটো ন, এতিয়া এইডোখৰ চাওক, ইমান ধুনীয়া চাফা হৈ গ'ল। কাইলৈ ৰ'বলৈ ঘঁহি ৰ'বলৈ বহুত দিগদাৰ, সেইকাৰণে মই তোমালোকে মই ভালকৈ মই কৰিম ধুনীয়া চিকচিকীয়া হৈ গৈছে। মানে লেতেৰাটো নহয়, হ'লেও মানে এই স্কুটি চলাই থাকিলে এই ডাৰ্ক হৈ গৈছিলে যে চুটিখন, ডাৰ্ক হৈ গৈছিলে। সেইটো কাৰণে মানে মই ইমান কৰিছিলোঁ, এইবিলাক মই কৰি ইমান ভাল নাপাওঁ। গোটেই গাত লাগিলে মানে এতিয়া ভৰিকেইটা দেখোন আৰু ভৰিকেইটা ইমান কোলা কোলা হৈ গৈছিলে যে ভৰিকেইটা